ৰাম ৰাম বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টো যদি চাৰ্চ নকৰাকৈ ইউটিউবত পাই গৈছে তেতিয়াহ'লে আপোনালোকে বহুতো ভাগ্যৱান। কাৰণ আপোনালোকে এলাহ ভিডিঅ' চোৱা নাই, আপোনালোকে চাই আছে 1111 এটা অঞ্জেল নাম্বাৰ, মানে এটা ৰহস্যময়ী এটা নাম্বাৰ। আৰু এই নাম্বাৰটো লৈ আপোনালোকে যি কৰিম বুলি ভাবিছে সকলোবোৰ মনৰ আশা আপোনালোকৰ পূৰণ হ'ব। এই যিটো নম্বৰ আহিছে আপোনালোকৰ মাজলৈ 1111, এই নম্বৰটো আহিছে ওপৰৰ পৰা। এইটো হৈছে ভগৱানৰ এক প্ৰিয় এক এঞ্জেল নাম্বাৰ, যিটো সৌৰমণ্ডলৰ পৰা আমি গণনা কৰি আপোনালোকৰ মাজলৈ আনিছোঁ। এই নম্বৰটোৰে আপোনালোকে কি কৰিলে আপোনালোকৰ দৈনন্দিন জীৱনটো সুখময় হ'ব, আপোনালোকে অধিক পৰিমাণে আপোনালোকে ধন অৰ্জন কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কিয়নো আপোনালোকক আজি ভৱিষ্যত ভাল কৰাৰ উপায় কিছুমান আজি কম। এই নম্বৰটোৰ সহায়ত আপোনালোকে নিজৰ দৈনন্দিন জীৱনটো সুখময় কৰি ল'বলৈ পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে এই 1111 নম্বৰটো আপোনালোকে এইবাৰ ৰাস পূজাৰ ভিতৰত যদি কিছুমানে খেলা খেলে, মই সেইটো উপজা আপোনালোকক নিদিওঁ। আপোনালোকে যদি লটাৰী কেতিয়াবা খেলে তেতিয়াহ'লে আপোনালোকৰ এইটো নম্বৰটো লাকি নম্বৰ 1111 নামৰ নম্বৰটো আপোনালোকে য'তে প্ৰয়োগ কৰে ত'তে আপোনালোকৰ লটাৰী লগাৰ সম্ভাৱনাটো বহুত বেছি। বা এই নম্বৰটো আপোনালোকে যদি এখন টোকা কাগজত লিখি পৰীক্ষাত বহে বা লৈ যায় তেতিয়াহ'লেও আপোনালোকৰ কাৰণে সেই দিনটো শুভময় হ'ব। কাৰণ আপোনালোকে এঞ্জেল নাম্বাৰটো লৈ গ'লে আপোনালোকৰ আগত যিমান ধৰণৰ বাধা বিঘিনি নাথাকক কিয় আপোনালোকৰ খোল খাব। কিন্তু বিশেষকৈ আপোনালোকে লটাৰীৰ পৰা আদি কৰি সকলো ক্ষেত্ৰত এই 1111 নম্বৰটো আপোনালোকে টুকি লৈ যায় কাকো নকৈ আপোনালোকে সুকামত ব্যৱহাৰ কৰিলে সুনাম অৰ্জন হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এই 1111 এঞ্জেল নম্বৰটো আজি আপোনালোকে টোকা কাগজত লিখি থওক।